হেল্ল' এভৰিৱান, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল পূজাছ কুকিং এণ্ড ব্লগৰ অন্য এটা ভিডিঅ'টো আৰম্ভণি কৰিছোঁ এডাল অপৰাজিতা ফুলৰ সৈতে। এই ফুলডাল আমাৰ ঘৰৰ সন্মুখতে আছে। চাওকচোন ইমান ধুনীয়াকৈ ফুলিছে। তাৰপিছত আহিলোঁ কিটচেনলৈ। এখন ঠাণ্ডাৰ দিনত খাব পৰা মাছৰ জোল বনাইছোঁ। ঠাণ্ডাৰ দিনত আমাৰ বিভিন্ন পাচলি পোৱা যায়। এই মাছৰ জোলখনত মই বিভিন্ন পাচলি ব্যৱহাৰ কৰি বনাইছোঁ। ইয়াত মূলা, জিকা, ওলকবি আৰু আলু দিছোঁ। খুব চিম্পুল হয়, মছলাবিহীন এখন মাছৰ আঞ্জা। এনেদৰে পিঁয়াজ, অকণমান জিৰাৰ গুড়ি, কেঁচা জলকীয়া দি ভাজি লৈছোঁ মই। তাৰপিছতে পানী দিছোঁ। উতলি অহাৰ পিছত ইয়াত মই মাছ দিছোঁ। আৰু একেবাৰে শেষত মই আঞ্জাখনত ধনিয়া দিছোঁ। কেঁচা ধনিয়াৰ গোন্ধটোৱে এই আঞ্জাখনৰ সোৱাদ আৰু দুগুণ বঢ়াই দিয়ে। আপোনালোকেও খাবচোন। তাৰপিছত সন্ধিয়ালৈ আহিলোঁ মই মাৰ ঘৰলৈ। মাৰ ঘৰৰ যিহেতু ওচৰতে, আহোঁতে মই ধাননি খদৰা দেখিলোঁ। আপোনালোকেও ভিডিঅ' কৰিলোঁ। এয়া মাহঁতৰ ঘৰৰ। একচুৱেলি এইটো 14 নৱেম্বৰৰ ভিডিঅ' হয়। সেইদিনা মোৰ ডাঙৰ দাদাৰ ল'ৰা বাৰ্থডে আহিছিল আৰু তাৰ বাৰ্থডে বুলি এখন নাৰায়ণ পূজা কৰিছে। তাৰপিছতে তাৰ ফ্ৰেণ্ডবোৰ আহিল। ফ্ৰেণ্ডবোৰ অহাৰ পিছত সি কেক কাটিলে। এয়া সাধাৰণভাৱে ডেক'ৰেশ্যন কৰিছে বাৰ্থডে বুলি। তাৰপিছতে আমি তাৰ কেকটো কাটিলোঁ। কেক কটা হোৱাৰ পিছতে পূজাৰ মাহ প্ৰসাদ খালোঁ। লগতে বাৰ্থডে বুলি লুচি, ঘুগুনি এইবোৰ খুৱাইছিলে। এইবোৰ আৰু ভিডিঅ' কৰি নাথাকিলোঁ। এয়া পিছদিনা মানে আজিৰ হয়। পিছদিনা এয়া ৰাতিপুৱা গুণুৱে মামাকৰ লগত খেলি আছে। সি মামাকহঁতৰ ঘৰত আহি খুব এনজয় কৰে। সন্ধিয়ালৈ তাক মই পথাৰৰ পিনে ফুৰাব নিলোঁ। সি যিহেতু এইবিলাক গাঁৱৰ হাঁহ, গৰু এইবিলাক সি খুব ভাল পায়। এয়া পথাৰৰ পিনে তাক মই ফুৰাব আনিছোঁ। সি ৰাজহাঁহকেইটা দেখি খুব ফূৰ্তি পাইছে। চাওকচোন তাৰ আনন্দ। এয়া পথাৰখন আৰু ডুবু হৈ থকা বেলিটো দেখিবলৈ কি যে ধুনীয়া লাগিছে দৃশ্যটো। এয়া সন্ধিয়া। এয়া সি চাওকচোন আগে আগে দৌৰি আছে। এইটো আমাৰ গাঁৱৰ নামঘৰ, লগতে পুখুৰীটো। তাৰপিছতে তাৰ কেইখনমান ফটো ইয়াত মই এড কৰি দিছোঁ। আপোনালোকে যদি মোৰ এই চিম্পল ভিডিঅ'টো চাই ভাল পায়, তেনেহ'লে প্লিজ লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ ছ' মাছ।